ফাইনেলি অসম প্ৰিমিয়াৰ লীগৰ টিকেট ক'ত বুক কৰিব, কিমান টকাৰ পৰা টিকেট ষ্টাৰ্টিং হ'ব, সকলো কমাই ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাব আৰু ক্ৰিকেট প্ৰেমী বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটোত। প্ৰথমবাৰ আহিছে যদি আসাম প্ৰিমিয়াৰ লীগ যি প্ৰথমবাৰ হ'বলৈ গৈ আছে অসমৰ প্ৰিমিয়াৰ লীগ আৰু 8টা টিম টোটেল আৰু কেনেকুৱা চিষ্টেমত কি হ'ব সবখিনি মই এক্সপ্লেইন কৰি এটা ভিডিঅ' বনাইছো। ইয়াত আপোনালোকে চোৱা নাই যদি সেই ভিডিঅ'টো চাওক। আৰু আজি কথা পাতিম যে টিকেটৰ অফিচিয়েল পাৰ্টনাৰ আহি গ'ল আসাম প্ৰিমিয়াৰ লীগৰ আৰু টিকেট ক'ত বুক কৰিব পাৰিব আপোনালোকে বুক মাই শ্ব' এপৰ যি এপৰ জৰিয়তে আমি চিনেমা বুকিং কৰোঁ আৰু যিকোনো ধৰণৰ মিউজিকেল কনচাৰ্ট বুক কৰিব পাৰি, তাতে সেই এপটোতে আপোনালোকে টিকেটৰ বুক কৰিব পাৰিব আসাম প্ৰিমিয়াৰ লীগৰ। আৰু 1 আগষ্টৰ পৰা আৰম্ভ হ'ব, 23 আগষ্টলৈ এই আসাম প্ৰিমিয়াৰ লীগ চলিব। আৰু বৰ্তমানৰ যদি কথা কওঁ এতিয়ালৈ কিন্তু বুক মাই শ্ব'ত যদিও এনাউন্সমেন্ট এটা কৰিছে, অফিচিয়েল এনাউন্সমেন্ট হৈছে যে বুক মাই শ্ব' ইজ দ্য অফিচিয়েল পাৰ্টনাৰ অফ আসাম প্ৰিমিয়াৰ লীগ, বাট বুক মাই শ্ব' এপটো যেতিয়া খুলি চাব তাত কোনো ধৰণৰ আসাম প্ৰিমিয়াৰ লীগৰ টিকেট বুকিং অপশ্যন এতিয়ালৈ খোলা দিয়া নাই। হয়তো এদিন দুদিনৰ ভিতৰত খোলা দিব, কাৰণ আজি 27 আগষ্ট অলমষ্ট 27 জুলাই হ'লে আৰু বেছি দিন নাই, 3-4 দিন আছে ক'বাত। গতিকে খুব সোনকালে খোলা দিব আৰু খোলা দিয়াৰ লগে লগে টিকেট বিলাক উপলব্ধ হ'ব যে। আৰু টিকেটৰ অলৰেডি গম পোৱা গৈছিলো যে টিকেট 20 টকাৰ পৰা আৰম্ভ হ'ব বুলি শুনিছিলো, 20 আৰু 50, 20 টকা 50 টকা এনেকুৱা ওপৰত যাই থাকিব এনেকুৱা টিকেট বিলাক মানে আহিব। টিকেট 50ৰ ওপৰত এতিয়া কিমান হয় সেইটো ক্লেৰিফাই কৰা নাই, 20 আৰু 50ৰে কথা কৈছিলে। আৰু ভিআইপি টিকেট কিমান দাম সেইটোৰো কথা গম পোৱা হোৱা নাই। আৰু তাৰ লগত 20 টকা যদি কৈছে 20 টকাৰ লগত বুক মাই শ্ব'টো কিবা চাৰ্জ ল'ব, কিবা GST এড থাকিব নে নাই। গতিকে 20 টকা যায় 30 টকা হ'ব, 50 টকা যায় 70 টকা হ'ব, তো হ'ব নেকি। গতিকে এইবিলাক এজাম্পচনহে লগাইছো। গতিকে কিমান হয় একচুৱেল যেতিয়া টিকেট উপলব্ধ হ'ব বুক মাই শ্ব' এপটোত তেতিয়াহে গম পোৱা যাব। এতিয়ালৈতো টিকেটৰ এনাউন্সমেন্ট এটা হৈছে যে অফিচিয়েল পাৰ্টনাৰ বুক মাই শ্ব', কিন্তু তাত একচুৱেলি টিকেট বুকিং কৰিব পৰা হোৱা নাই। আৰু হোৱাৰ লগে লগে মই আপোনালোকক সকলোখিনি তথ্য দিম। বৰ্তমান এইটো এটা আপডেট দি দিছো আসাম প্ৰিমিয়াৰ লীগৰ যে বুক মাই শ্ব'ত আপোনালোকে টিকেট বুক কৰিব পাৰে। কেনেকুৱা পালে জনাব, ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। টিল দেন আহিছো আন এটা ভিডিঅ' লৈ আনিম, বাই বাই।